हाग्रामा महिलारिया जेब्लायबो सिमां रायजोआवनो थाबाय थायो। हाग्रामा महिलार কথা কি কম তেওঁ সদায় সপোনতে থাকে বাস্তৱত তেওঁ কেতিয়াও নাহে। हाग्रामा महिलारिनि साननाया गोरोन्थि दं। हाग्रामा महिलारिया माब्लाबाबो जेननायनि रावखौनो बुंफेरा। তার হিসাব তেওঁ অঙ্ক কৰি হয়তো তেওঁৰ অঙ্কটো ভুল হৈছে আৰু সেইকাৰণে জিকাৰ অঙ্ক ৰাখিছে কিন্তু কোনদিন তেওঁ নিজিকে। হাগ্ৰামা মহিলাৰ কেতিয়াও নিজৰ মুখৰ পৰা হাৰা কথাটো নকয়। बेबाराव बिसायख'थियाव बिपिएफआ दरं अदालगुरियाव 500निबो बारा भट मोना। फैगौ एमपि बिसायख'थिनि थाखाय बिपिएफआ दरं अदालगुरि आरो क'क्राझार जिल्लायाव बिजाथि फोसावखांबाय। हाग्रामा महिलारिनि दैदेननाय बिपिएफ हान्जाया थांनाय बिसायख'थियाव 1,50,000निबो खम भट मोनदोंमोन। हाग्रामा महिलारि মন্ত্ৰী আছিল এজন MCLA সকল গোটেইখিনি আছিল তাৰপিছত MLA দুজন আছিল দৰং ওদালগুৰি সমষ্টি তেতিয়াই তেওঁ মাত্ৰ 1.5 লাখতকৈ কম ভোট পাইছে। बेबाराव बिपिएफआ MCLA MLAनि मासियाव सासेल' बिजाथि दं आरो मन्थ्रिनि मासियाव सासेबो गैया। अब्ला सोरखौ आसा खालामनानै हाग्रामा महिलारिया बिसायख'थियाव देरहानायनि सिमां नुदों बेखौ आं बुजिनानै मोनाखै। एতিয়াতো তেওঁৰ MCLA এজনহে আছে MLA এজনহে আছে মন্ত্ৰীটো নায়েই। কাক আশা কৰি কাৰো ওপৰত নিৰ্ভৰ কৰি তেওঁ এইবাৰ জিকাৰ সপোন দেখিছে মই বুজি পোৱা নাই। हाग्रामा महिलारिया क'क्राझाराव गावनि ओनसोलाव थांनाय समफोराव जाबादि गावनि फोलेरफोर दंमोन नाथाय दा खुनुरुखुम सासेल' MCLAनि बिजाथि जानो हादों। बिपिएफ दोलोआव MCLAफोर दंब्लाबो बैसोर MCLAफोरा रायजो राजाफोरनि थाखाय मोनसेबो खामानि मावनो हायाखै। अब्ला बिपिएफ दोलोआ माबोरै देरहानो हागोन? एबारতো তেওঁৰ MLA তেনে এজন আছে MCLA সকল আছে কিন্তু সেইখিনিৰে একো কাম কৰিব না সেইকাৰণে তেওঁ কেনেকৈ জিকিব তাৰ হিচাপ তেওঁ অঙ্ক কৰি হয়তো তেওঁৰ অঙ্কটো ভুল হৈছে আৰু সেইকাৰণে জিকাৰ অঙ্ক ৰাখিছে কিন্তু কোনদিন তেওঁ নিজিকে। नाथाय बेफोर गोख्रों बाथ्राया जों बुंनाय नङा। बेफोर गोख्रों बाथ्राखौ बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया बुङो। नंगौ नोंथाङा थारखौनो खोनादों। बेफोर गोख्रों बाथ्राखौ बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया दिनै फैगौ 7 अक्ट' खालारखालि जानो गोनां एमपि बिसायख'थियाव बिजाथिखौ देरहाहोनांगौनि थांखिजों मिरु इउपिपिएलनि बिथोन बायदियै दिनै 14 नं चिरां दुवार इउपिपिएल ब्लक कमिटियाव इउपिपिएल दोलोखौ गोरा खालामनो थाखाय प्राइमारि आरो ब्लकनि दैदेनगिरि बिथांमोनखौ लानानै सावरायनाय हाबाफारियाव बाहागो लानानै बैफोर बाथ्राखौ खौरांगिरिफोरनि सिगाङाव बुङो। बेनि अनगायैबो बिथां लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया गोबां बाथ्रा बुंबावदों। खौरांगिरिफोरनि सिगाङाव बिथाङा मा बाथ्रा बुंबावदों आबुङै मिथिनानै लानि फै। আজি আমাৰ 14 চিৰাং দুৱাৰৰ ব্লক অফিচত আমি এটা সৰু বৈঠক দিছোঁ আৰু এই বৈঠকত আমাৰ পাৰ্টি কৰ্মীসকল আছে প্ৰাইমেৰী কমিটিৰ বিষয়াসকল CCTCৰ বিষয়াসকল আৰু ব্লক কমিটিৰ বিষয়াসকল আছে আৰু ইয়াত বিশেষকৈ নিৰ্বাচনৰ কেন্দ্ৰ কৰি আলোচনা হৈছে যেহেতু আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইতিমধ্যে প্ৰক্ষেপ কৰিলোঁ জয়ন্ত বসুমতাৰী আৰু তেখেতে জিকাই নিয়াটো আমাৰ এটা দায়িত্ব আছে আৰু ইয়াত আমাৰ প্ৰতিজন প্ৰাৰ্থীৰ কৰ্মীয়ে যদি ভালকৈ কাম নকৰে জিকাটো ইমান সহজ নহয়। নিৰ্বাচন এটা যুঁজ হয় গণতান্ত্ৰিক যুঁজ ইয়াত মাৰপিটটো নহয় কিন্তু আমি ৰাইজক কেনেকৈ বুজাই পৰাই নিজৰ ফলীয়া কৰিব লাগিব তাৰ কৌশল কোনে বেছি ভালকৈ প্ৰয়োগ কৰিব পাৰে সেয়াই জিকাৰ সম্ভাৱনাটো বেছি থাকে আৰু সেই উদ্দেশ্য ৰাখি আজি আমি পাৰ্টীৰ কৰ্মীসকলক গোটাই তেওঁলোকক নিৰ্বাচন আমি ৰাইজক কেনেকৈ বুজাব লাগে কথাখিনি আমি কি আঁচনি দিছোঁ আমাৰ আঁচনি সম্পৰ্কে ৰাইজক কোৱা প্ৰয়োজন আছে এই কথাখিনি আমি কি আঁচনি দিছোঁ কেন্দ্ৰ চৰকাৰ কি আঁচনি আছে ষ্টেট চৰকাৰ কি আঁচনি আছে আমাৰ কি আঁচনি আছে BTR চৰকাৰে এই আঁচনিকে আমি ৰাইজক আজি আমাৰ পাৰ্টীৰ কৰ্মীসকলক কৈছোঁ আৰু তেখেতসকলে যাতে এই কথাখিনি ৰাইজক বুজায় আৰু ৰাইজক যিমানে আমি ভালকৈ বুজাব পাৰিম সিমানে আমাৰ ভোট বাঢ়িব। হাগ্ৰামা মহিলাৰিয়ে কৈছে যে দৰং ওদালগুৰিত 2 লাখকৈ বেছি ভোট লয় আৰু আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত 3 লাখৰ বেছি ভোট লৈ জিকিব বুলি কৈছিল স্যাৰ। হাগ্ৰামা মহিলাৰ কথা কি ক'ম তেওঁ সদায় সপোনতে থাকে বাস্তৱত তেওঁ কেতিয়াও নাহে। বিগত 2টা নিৰ্বাচনত তেতিয়াৰ মঙলদৈ তেতিয়াৰ দৰং ওদালগুৰি
প্ৰাৰ্থী দিছিলে আৰু তেতিয়া হাগ্ৰামা মহিলাৰে মন্ত্ৰী আছিল এজন MCLA সকল গোটেইখিনি আছিল তাৰপিছত MLA দুজন আছিল দৰং ওদালগুৰি সমষ্টিত তেতিয়াই তেওঁ মাত্ৰ 1.5 লাখতকৈ কম ভোট পাইছে এতিয়াতো তেওঁৰ MCLA এজনহে আছে MLA এজনহে আছে মন্ত্ৰীটো নায়েই কাক আশা কৰি কাৰো ওপৰত নিৰ্ভৰ কৰি তেওঁ এইবাৰ জিকাৰ সপোন দেখিছে মই বুজি পোৱা নাই কোকৰাঝাৰতে নিজিকে কাৰণ যোৱাবাৰতে তেওঁলোকৰ গোটেই ৰাজত্ব আছিল মন্ত্ৰী আছে MLA আছিল PM সকল আছিল কিন্তু তথাপি তেওঁ জিকা নাই মাত্ৰ কিমান 4 লাখ মান ভোট পাইছিল যোৱা বছৰ তাৰ আগৰ বছৰতে এইবাৰতে তেওঁৰ MLA তেনে এজন আছে MCLA সকল আছে কিন্তু সেইখিনিৰে একো কাম কৰিব নোৱাৰে সেইকাৰণে তেওঁ কেনেকৈ জিকিব তাৰ হিচাপ তেওঁ অংক কৰি হয়তো তেওঁৰ অংকটো ভুল হৈছে আৰু সেইকাৰণে জিকাৰ অংক ৰাখিছে কিন্তু কোনদিন তেওঁ নিজিকে হাগ্ৰামা মহিলাৰ কেতিয়াও নিজৰ মুখৰ পৰা হাৰা কথাটো নকয় আৰু এইটো কোনো প্ৰাৰ্থীয়ে নকব কোনো নেতাই নকয় আৰু কিন্তু আমি খাটাং জনসাধাৰণৰ যিখিনি ঢৌ বৰ্তমানৰ ষ্টেট চৰকাৰ চেণ্ট্ৰেল চৰকাৰৰ বিত্তীয় চৰকাৰ যিখিনি কাম কাজ সেইখিনিৰ প্ৰতি ৰাইজ সন্তুষ্ট আৰু সেইকাৰণে আজি NDAৰ যিজন প্ৰাৰ্থী তেওঁৰ বাদে বেলেগে নিয়ে স্যার বিগত বছৰৰ সময়তে বড় আৰু অনামূলক সৃষ্টি হৈছিল আৰু আপুনি নিজৰ ভাষণত কাটিছিল কি কাৰণত হৈছিল আজিৰ পৰা 4-5 বছৰৰ আগতে বড়ো অবড়ো বুলি এটা ডাঙৰ বিভাজন হৈছিল অবড়ো বুলি আচলতে কোনো জনগোষ্ঠী নাই কিন্তু বড়োক বাদ দি বাকী যিমান জাতি জনগোষ্ঠী আছিল আদিবাসী সান্থাল বাঙালী মুছলিম অসমীয়া কোচ ৰাজবংশী গোৰ্খা গোটেইখিনি লগ লাগি অবড়ো হৈছিল আৰু সেইকাৰণে বড়ো আৰু অবড়ো এই দুটা কিবা ভাগ হৈছিল ইয়াৰ মূল কাৰণটো হ'ল আমাৰ হাগ্ৰামা মহিলাৰী 17টা বছৰ ৰাজত্ব তেওঁলোকৰ যি বিভেদ নীতি তেওঁলোকৰ কাম কাজত नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो